সিঙ্গল সকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ যিসকল এতিয়ালৈকে সিঙ্গুলে হৈ আছে আৰু সিঙ্গুল হৈ মৰিম বুলি ভাবিছে সেইসকলৰ কাৰণে এটা ভাল খবৰ মই লৈ আহিছো যেটো অহাকালিলৈ সৰস্বতী পূজা আছে আপোনালোকে সৰস্বতী পূজালে নাযাওঁ বুলি নাভাবিব যেটো আপোনালোকে সিঙ্গুল হৈ আছে সেই লৰাই হওক বা ছোৱালী হওক আপোনালোকে সৰস্বতী পূজালে যাবই মানে বৰষুণ হলেও যাব ধুমুহা হলেও যাব যিয়ে পৰিস্থিতি নহওক আপোনালোকে সৰস্বতী পূজালে মাত্ৰ যাবই আৰু ময়ো যাম সৰস্বতী পূজালে আৰু মই এটা প্লেনিং কৰি আছো এই প্লেনিংটো আপোনালোকক কবলৈ ওলাইছো মানে যিসকল সিঙ্গুল হৈ আছে সেইসকলে একদম মন দি শুনক আপোনালোকে সৰস্বতী পূজালে যাব আৰু যেটো বহুত থাকিব ন লৰা ছোৱালী বা মানে বহুত মানুহ থাকিব তাত আপোনালোকে যাক পছন্দ হয় ধৰি লৈছো আপোনাৰ আগত আছে আপুনি কিন্তু খেফালে নাচাব আপুনি এনেকৈ চাব আৰু এনেকৈ গৈ আপুনি খুন্দা এটা মাৰি দিব মানে জানি বুজি খুন্দাটো মাৰি দিব খুন্দাটো মৰাৰ পিছত আপুনি এনেকৈ চকুলে চাব চকুলে চাই এনেকৈ মিচিকাকে এটা হাঁহি মাৰি দিব তাৰপিছত সৰি বুলি কৈ দিব হয়তো আপোনাৰ তেনেকৈ প্ৰেম হৈ যাবলৈ আছে এটা ভাল কথা কৈছো আপোনালোকে এটা ভাল সুবিধা আহি আছে অহা কালিলৈ সৰস্বতী পূজা যেহেতু আৰু ময়ো সেই মানে সেইটো ফায়দা উঠাম বুলি ভাবি আছো সৰস্বতী পূজা আপোনালোকক সেইটো কৰিব আৰু ময়ো সেইটো কৰিম চাওঁচোন কোন কিমান সাকসেস হ'ব পাৰে হয়তো সিঙ্গুলৰ পৰা হয়তো ডাবলো হ'ব পাৰে তেতিয়া মই ফেসবুক আৰু ইনষ্টাত আপোনালোকৰ ফটো পাম কিউট কাপল বুলি আপোনালোকে দিব মই লাইক আৰু কমেন্ট কৰিব লাগিব নহয় আৰু মোৰো মানে যদি মোৰো হৈ যায় কেনেবাকৈ আপোনালোকে লাইক কমেন্ট কৰিব আৰু কিউট কাপল বুলি তো আজিলৈ ইমানে আছিল এটা ভাল মানে সুবিধা আছে এই সুবিধাটো আপোনালোকে লওক